চি লাজ লগা কেৱল এণ্টাৰটেইনমেণ্টৰ বাবেই অশ্লীল ভিডিঅ' নিৰ্মাণ অসমৰ একাংশ যুৱক যুৱতীৰ ৰাতিটোৰ ভিতৰতে ভাইৰেল হোৱাৰ বাবেই নিজৰ দেহৰ অংগী ভংগীৰে শৰীৰৰ গোপন অংগ প্ৰদৰ্শনৰ মেলা যুৱ প্ৰজন্মৰ একাংশৰ নৈতিক স্থলনৰ প্ৰকৃত ছবিখন উদঙাই আমাৰ এই প্ৰতিবেদন ৰাতিটোৰ ভিতৰতে কিদৰে ফলোৱাৰ লাইক কমেণ্ট আনিব পাৰি তাৰেই যেন এতিয়া প্ৰতিযোগিতা পিতৃ-মাতৃৰ অজ্ঞাতে বহু যুৱতীয়ে কৰি গৈছে যোৰহাট কাণ্ডৰ দৰে বহু নিৰ্লজ্জ কাম ঘৰৰ পৰা চহৰলৈ পঢ়িবলৈ যাওঁকৈ কি কামত প্ৰকৃততে গৈছে তাৰ সন্ধান কোনো পিতৃ-মাতৃয়ে নকৰে পিতৃ-মাতৃৰ নীৰৱতাৰ সুযোগ লৈ একাংশ যুৱতী ব্যস্ত এতিয়া বহু পুৰুষৰ কামনা বাসনা পূৰ্ণ কৰাত লক্ষ্য হানি ট্ৰেপিং ব্লেকমেইলিং লগতে দামী দামী মোবাইল ঘড়ী গাড়ী মূলতঃ কম সময়ত বিলাসিতা জীৱন যাপন এয়া হৈছে আজিৰ প্ৰজন্মৰ একাংশৰ নৈতিক স্থলনৰ পৰিভাষা টিকটক বন্ধৰ পিছত এটা ফেচবুক ইনষ্টাত এনে ৰিলেৰে ভৰপূৰ ছ'চিয়েল মিডিয়া শিশুৰ পৰা বয়সস্থ ব্যক্তিলৈকে এনেদৰেই এতিয়া ফেচবুকত গেলাইছে অশ্লীল ৰিলবোৰ বনোৱাৰ আঁৰত উদ্দেশ্য কি বহিৰাগত সংস্কৃতিৰ প্ৰভাৱ নেকি অসমতো সাৱধান হওক পিতৃ-মাতৃ নিজৰ সন্তানে কেনেকুৱা ধৰণৰ ভিডিঅ' বনাই চেলিব্ৰিটি হৈছে এবাৰ খবৰ কৰক পৰ্ণ ছাইটত নিজৰ দেহা দেখুৱাই কিমান নাৰীয়ে ধন ঘটাৰ পথ বাচিছে তাক লক্ষ্য ৰখাৰ দৰকাৰ অসম তথা ভাৰত চৰকাৰৰো অসমৰ পৰা এনে কণ্টেণ্ট বা এনে অশ্লীল ভিডিঅ' নিৰ্মাণ কৰিলেও আপলোড কৰিব পৰাটো নিষিদ্ধ কৰক অসম চৰকাৰে